হেল্ল' বন্ধু বান্ধৱীসকল, আবেলি সময়ছোৱা কিছু ভাল লগা সময়বোৰ ছোৱালীজনীৰ লগত এনেদৰে পাৰ কৰোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই লাইক ছাবস্ক্ৰাইব কৰি দিব, লগতে ছোৱালীজনীক মৰম দিব। আবেলি সময়ছোৱা ছোৱালীজনীক এনেদৰে পদূলিমুখলৈ উলিয়াই লৈ আহোঁ। যিহেতু তাই সৰু হৈ আছে, ৰুমতে সোমাই সোমাই আমনি পায়। তাইক যদি মই উলিয়াই আনি ফুল, গছ গছনি, চৰাই চিৰিকটি এনেদৰে যদি তাইক মই দেখাই লৈ ফুৰোঁ, তাই বহুত আনন্দ পায়। লগতে এনেকৈ উলিয়াই লৈ আহিলে শৰীৰটোও ভালে থাকে আৰু তাই বহুত আনন্দও পায় উলিয়াই লৈ আহিলে। যিহেতু তাই সৰু হৈ আছে, মোৰ অলপ কষ্টও হয় লৈ ফুৰিবলৈ। তথাপিও মই পাছবেলা সময়খিনি তাইৰ লগত এনেদৰেই সদায় পাৰ কৰোঁ।